হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাবলৈ আহি আছোঁ ৰবৰ বাগান। ৰবৰ বাগান কাজিৰঙাৰ ইয়াত, আৰু তাত কাজিৰঙালৈ চাবলৈ আহিলোঁ পিকনিক খাবলৈ স্কুলৰ পৰা। লগতে কি চাম, ক'ত যাম আপোনালোকক দেখাম। ৰবৰনো কেনেকৈ ইয়াত কাটি পেলাই প্ৰস্তুত কৰা সেইটো নাজানো, কিন্তু দেখাম গছবিলাক, বাগানখন দেখাইছোঁ। ওপৰলৈ যাবলৈ ওপৰ এইখিনি মেইন টপ, এইখিনি গোটেইখিনি ৰবৰ বাগান। আপোনালোকক এতিয়া ৰবৰ কাটি ইয়াত হৈছে গছজোপা, তাত কেনেকৈ ৰবৰ কৰিছে আপোনালোকে চাওকচোন। চব আছে তেনেকৈ প্ৰস্তুত কৰিছে। সেইখিনি আকৌ বেলেগত নিব চাগে, নি মেলি কেনেকৈ বনাই নাজানো,